গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। এতিয়া উঠিছোঁ। এতিয়া সময় হৈছে 10টা বাজিছে। যোৱাকালি ৰাতি খোৱা দেৰি হ'ল, সেইবাবে দেৰিকৈ উঠিছোঁ। আজি ঘৰলৈ যাম। চ' যি পাওঁ ৰাস্তাত তাকে দেখাই যাওঁ ঘৰলৈকে। ত' ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। হে গাইজ, চাওকচোন কি ধুনীয়া সুন্দৰ পৰিৱেশ, একদম সেউজীয়া। আপুনি চাওকচোন, কেমেৰা চাৰিওফালে ঘূৰাই দিলে সেউজীয়া আৰু চাহপাতৰ বাগানবোৰ কি সুন্দৰ লাগিছে। গাইজ, ফাইনেলি আমি আহি থাকোঁতে একদম ধুনীয়া একদম বাগান, চাহপাতৰ বাগান দেখিছোঁ। একদম ৰখিয়ে গ'লোঁ আৰু ফটো উঠিবলৈ। এয়া দেখিছে, বিৰাটেই ভাল লাগে মোৰ চাহপাতৰ বাগানবোৰ দেখিয়ে কিবা এটা ভাল লাগে। সেইবাবে ৰখি গ'লোঁ, ফটো দুকপিমান মাৰি লওঁ। আৰু চাওক না, অ' মাই গড, একদম চাওকচোন কি একদম সেউজীয়া একদম, আৰু এনেকুৱা সমান গছবোৰ, চাহপাতৰ গছবোৰ। চ' গাইজ, ফাইনেলি ফটো উঠি লৈ আপোনালোকক দেখাই দিম, স্ক্ৰীণত দেখাই দিম কেনেকুৱা হৈছে, ক'ব কমেণ্ট কৰি। এই গাইজ দেখিছে, একদম পুৰা ধুনীয়া লাগিছে, একদম চাহপাত ফুলি আছে আৰু দেখিয়ে কিবা এটা ভাল লাগি গৈছে। আৰু আহি আমি বোকাঘাট পালোহি। 5 কিলোমিটাৰ আছে আৰু ইয়াত গাইজ এচিও পাত্তা নাপাব, এনেকুৱা ধুনীয়া বতাহ মাৰি থাকে নহয়, একদম খুবেই ভাল লাগে। গাইজ বোকাঘাট পালোহি আৰু একো খাই অহা নাই, ভোক লাগি আছে। তাকে হোটেলত কিবা এটা খাই লওঁ, আকৌ গৈ আছোঁ। ফাইনেলি আমাৰ পুৰি আহি গ'ল আৰু খাবলৈ ধৰিছোঁ, ভোকো লাগিছে। আমি নগা হৈ নগ'লোঁ, নগা হৈ গ'লে বহুত দূৰ হয়, সেই বোকাঘাট হৈ গ'লে অলপ চমু হয়, সেইবাবে বোকাঘাট হৈ আহিছোঁ। ৰ'ব এইখিনি কথা এষাৰ কওঁ। মই কৈছিলোঁ ভিডিঅ'ত নগাঁও হৈ গ'লে বেছি দূৰ হয় বুলি, কিন্তু সেইটো মিছা কথা। মই আজি আহোঁতে গম পালোঁ, কিন্তু বোকাঘাট হৈ গ'লেহে বেছি দূৰ হয়, নগাঁও দি হ'লে শ্বৰ্টকাট হয়। ইয়াত দেখিছে, যোৰহাট 53 কিলোমিটাৰ, গোলাঘাট 37 কিলোমিটাৰ, ডিমাপুৰ 107 কিলোমিটাৰ দূৰত্ব আছে। গাইজ, আপোনালোকে চাগে আমনি পাই গৈছে, মই খালি চাহপাতৰ বাগানবোৰ দেখাইছোঁ, কিন্তু মোৰ চাহপাতৰ বাগানবোৰ বহুত প্ৰিয়। আৰু চাওকচোন কিবা এটা ভাল লাগিছে, চাৰিওফালে সেউজীয়া একদম। আৰু ৰাস্তাবোৰ চাওক, ইমান চাফা ৰাস্তা, আৰু চাওকচোন কি ধুনীয়া লাগিছে। সেইবাবে মই বাৰে দেখাই আছোঁ। গাইজ, এইফালে যায় গোলাঘাট যাব, আৰু আমি এইফালে যাম, এনেকৈ যাম বোকাজান ন? বোকাঘাট পাৰ হৈ আহিছোঁ, এতিয়া বোকাজান যাম এইফালেদি। তাৰপিছত আমাৰ ঘৰ ওলামগৈ আৰু। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। একদম এবাৰ খালি জাৰ্ণিহে হৈ আছে, একদম জাৰ্ণি। মই এতিয়া 80 কিলোমিটাৰমান চলালোঁ, এতিয়া চলাব পাপুৱে। এতিয়া মই বাইক চলাম। আমি তাৰপৰা কাজিৰঙাৰ পৰা 80 কিলোমিটাৰমান হ'ব চলাই আহিলোঁ বাইক। এতিয়া মোৰ পাল পৰিছে, মই চলাম আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব। একদম জাৰ্ণিহে, আৰু এবাৰ জাৰ্ণিহে কৰি গৈ আছোঁ আৰু। গাইজ, ফাইনেলি আহি পাই গ'লোঁ নামবৰ হাবি। বহুত শুনিছিলোঁ, এতিয়া সাক্ষাৎ দেখা পাইছোঁ, খুবেই ভাল লাগিছে। আৰু আগত ইয়াত ডকাইত হৈছিল, বৰ্তমান এতিয়া নাই বাৰু। আৰু হাবিৰ মাজেদিয়ে গাড়ীবোৰ গৈ আছে, খুবেই ভাল লাগিছে। আৰু গাইজ, ইয়াৰ পাছতে পাম গৰম পানী, আপোনালোকক ৰাস্তাৰ পৰাই দেখাম। সেইটো দেখিছে পুখুৰী, সেই পুখুৰীত মানে পানীখিনি গৰম, মানে উতলি থাকে, সেইকাৰণে এইখিনি গৰম পানী বুলি কয়। আগত আহিছিলোঁ, আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক। সেই পুখুৰীটোত পানীখিনি উতলি থাকে, সেইবাবে গৰম পানী বুলি কয়। গাইজ, ফাইনেলি আহি পাই গ'লোঁ দেওপানী মন্দিৰ। সোমাব নোৱাৰোঁ বাৰু, এবাৰ নোসোমাওঁ, বেলেগ এদিন আহিলে ভালকৈ দেখাম বাৰু। আৰু আহিছোঁ, মই কেইবাবাৰো আহিছোঁ, খুবেই ভাল লাগে ইয়াত আহি, একদম নিজকে পবিত্ৰ লাগে। চাওক দেওপানী মন্দিৰ।
এই গাইছ একদম আহি এলা লাগি গৈছে গৈ একদম ই আধা ৰাস্তাৰ পৰা অকণ খোজকাঢ়ি দিছে মানে বৰ এলা লাগিছে আমি কি ক'ম আৰু ঘৰত বুজাই ক'ম কি হ'ল আমাৰ লগত কি হোৱা নাই হে গাইছ আহি পালোহি আৰু দিয়ক আৰু 2 কিলোমিটাৰমান আছে এতিয়া ফাইনেলি আমি কুঁহিয়াৰ ৰস খাই লওঁ খাই লৈ আৰু বেছি দূৰ নাই 2 কিলোমিটাৰ আছে যাওঁ আজি শুনক ৰাতিপুৱা 10টা বজাত ওলাইছোঁ এতিয়া 4:10 হ'ল এতিয়া পাইছোঁ কিমান দূৰ লাগিছে ত' খাই লওঁ খাই লৈ গৈ আছোঁ আকৌ ফাইনেলি গাইজ ঘৰ আহি পালোহিয়ে আৰু ইয়াত এতিয়া মেলা হৈ আছে আমাৰ ঘৰৰ বেছি দূৰ নহয় ঘৰৰ ওচৰতে আহিম চাগে মেলা দেখাবলৈ আহিম ৰাতি আহিম চাগে আৰু এইখনেই আমাৰ সৰু মুৰুত টাউন বকলীয়া টাউন হে গাইজ আমি যেতিয়া ঘৰৰ পৰা ওলাইছিলোঁ কাজিৰঙালৈ আমি নগাঁও হৈ গৈছিলোঁ আমাৰ ঘৰৰ পৰা নগাঁও হৈ কাজিৰঙা গৈছিলোঁ আমাৰ ঘৰৰ পৰা নগাঁৱলৈ 2 ঘণ্টা লাগে আৰু নগাঁৱৰ পৰা কাজিৰঙালৈ 2 ঘণ্টা লাগে টোটেল 4 ঘণ্টা বাট তাৰপিছত আমি কাজিৰঙাত গৈ গুগল মেপত চালোঁ মানে গোলাঘাটৰ ওচৰেদি বোকাঘাট হৈ এনেকৈ আহিলে মানে ডিফুৰ ওচৰেদি আহিলে কিমান দূৰ হয় চাইছিলোঁ 161 কিলোমিটাৰ আছিলে আৰু আমাৰ ঘৰেদি নগাঁও হৈ গ'লে 200 কিলোমিটাৰ হ'ব ভাবিলোঁ কাজিৰঙাৰ পৰা গোলাঘাট বোকাঘাট হৈ এনেকৈ আহিলে 160 কিলোমিটাৰ দেখালে তেনেকৈ গুগল মেপৰ মতে আমি তেনেকৈ গ'লোঁ গৈ নাপাওঁ গোলাঘাটৰ ওচৰেদি গৈছোঁ এনেকৈ গৈ ঘৰ কেইটা বজাত পাইছোঁ জানেনে জাষ্ট বেছি সময় হোৱা নাই ঘৰ আহি পোৱা 5.5 ঘণ্টা লাগিছে এনেকৈ ঘূৰি অহা কিন্তু গুগল মেপে আমাক বেয়াকৈ ঠগি দিলে য'ত আমাৰ ঘৰৰ পৰা নগাঁও হৈ গ'লে 4 ঘণ্টা লাগে আমি এনেকৈ শ্বৰ্টকাট বুলি কৈ মেপত দেখাইছে তেনেকৈ শ্বৰ্টকাট বুলি কৈ আহিলোঁ 5.5 ঘণ্টা লাগিছে চ' একদম বহুত ভাগৰো লাগিছে তাকে গুগল মেপে মিছাও কয় দেই সঁচা বুলি নাভাবিব